স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম স্বচ্ছ ভাৰত মিছনৰ প্ৰধানমন্ত্ৰী শৌচালয় যোজনাৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব পাৰিব আপোনাৰ মোবাইলতে মই আপোনাক কম্পিউটাৰ স্ক্ৰীনত দেখুৱাম আপুনি সেম প্ৰসেছত আপোনাৰ মোবাইলতে আপুনি এপ্লাই কৰিব পাৰিব তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক তো ফ্ৰেণ্ডছ মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই লিংকত ক্লিক কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব আপোনাৰ মোবাইলতে তো এটা আপুনি একো কৰিব নালাগে আপুনি স্ক্ৰল ডাউন কৰিব আৰু একেবাৰে তলত চাওক দিয়া আছে নিউ এপ্লিকাণ্ট ক্লিক হিয়াৰ আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব ইয়াত আপোনাৰ নাম মোবাইল নাম্বাৰ ইমেইল এড্ৰেছ ষ্টেট এখানে আপনি ইন্টার করব এখানে ইন্টার করার পাছত তল চক দিয়া আছে আইডি টাইপ ইয়াত আপনি ক্লিক করব সিলেক্টত ক্লিক করার পাছত চক আর চারিটা অপশন দিয়া আছে পান কার্ড ভোটার আইডি কার্ড পাসপোর্ট আধার কার্ড আপনার যেটো আইডি আছে আপনি এটো সিলেক্ট করব ইয়াত মই আধার কার্ড সিলেক্ট কৰিছো আধার কার্ড সিলেক্ট করার পাছত তল চক দিয়া আছে আইডি নাম্বার তো ইয়াত এটো বক্সত মই আধার কার্ড নাম্বারটো এন্টার কৰিম যদি আপনি পান কার্ড বা ভোটার আইডি কার্ড আপনি সিলেক্ট কৰিছিলে আপনি পান কার্ড নাম্বার বা ভোটার আইডি কার্ড নাম্বারটো আপনি ইয়াত এন্টার কৰিব তো মই এন্টার কৰি আছো আধাৰ নাম্বাৰটো আইডি নাম্বাৰটো এন্টার কৰাৰ পাছত সাইডে যে ক্যাপচা কোড দিয়া আছে এটো যেনেকৈ আছে আপুনি সেম টু সেম এন্টার কৰিব আৰু আপুনি ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত চাওক সাকসেসফুলি ৰেজিষ্টাৰ দেখাইছে আৰু ইয়াত এটা লগইন আইডি দিয়া হৈছে তো আপুনি এটো ইয়াৰ পৰা কপি কৰিব বা আপুনি স্ক্ৰিনশ্বট কৰি ৰাখিব কাৰণ অলপ পাছত লগইন কৰিব লাগিব তো ফ্ৰেণ্ডছ এতিয়া আপুনি হোমত ক্লিক কৰিব হোমত ক্লিক কৰাৰ পাছত আকৌ এই হোম পেজটো ওপেন হৈ যাব ইয়াত চাওক দিয়া আছে এপ্লিকাণ্ট লগইন ইয়াত আমি কেৱল লগইন আইডিয়ে পাইছো পাসওয়ার্ড পোৱা নাই এটো কাৰণ আমি লগইন কৰিব নোৱাৰিম আমি প্ৰথমে পাসওয়ার্ডটো ক্ৰিয়েট কৰিব লাগিব তো আপুনি তলত চাওক দিয়া আছে এপ্লিকাণ্ট গেট ওয়ান টাইম পাসওয়ার্ড আপুনি এই অপশনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এই পেজটো ওপেন হৈ যাব ইয়াত আপোনাৰ লগইন আইডিটো আপুনি এন্টাৰ কৰিব যেটো আপুনি অলপ আগত পাইছিলে আৰু তলৰ বক্সটোত আপুনি আপোনাৰ ইমেইল আইডি এন্টাৰ কৰিব আৰু ইয়াৰ সাইডত যেটো ক্যাপচা কোড দিয়া আছে আপুনি ক্যাপচা কোডটো সেম টু সেম আপুনি এন্টাৰ কৰি আপুনি সেন্ড ওয়ান টাইম পাসওয়ার্ডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকৈ নটিফিকেশনটো শো কৰিব যে আপোনাৰ ইমেইলত আৰু আপোনাৰ মোবাইলত এটা ওয়ান টাইম পাসওয়ার্ড সেন্ড কৰা হৈছে আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত আকৌ পেজটো ওপেন হৈ যাব আপুনি হোমত ক্লিক কৰিব হোমত ক্লিক কৰাৰ লগে লগে আকৌ হোম পেজটো ওপেন হৈ যাব এতিয়া মই আপোনাক দেখুৱাম আপুনি আপোনাৰ মেছেজত কেনেকৈ পাসওয়ার্ডটো আপুনি পাব এনেকৈ মই ইয়াত আহিছে আপুনিও এনেকৈ আপোনাৰ পাসওয়ার্ডটো পাই যাব তো এতিয়া চাওক দিয়া আছে এপ্লিকাণ্ট লগইন আপুনি এপ্লিকাণ্ট লগইনত আপোনাৰ যেটো ইউজাৰ আইডি আপুনি প্ৰথমত পাইছিলে আপুনি এই ইউজাৰ আইডিটো এন্টাৰ কৰিব আৰু এতিয়া যেটো আপোনাৰ ইমেইলত আৰু আপোনাৰ মেছেজত যেটো ইউজাৰ পাসওয়ার্ড পাইছে আপুনি এই পাসওয়ার্ডটো আপুনি তলৰ বক্সটোত এন্টাৰ কৰিব তো ইয়াত মই লগইন আইডিটো এন্টাৰ কৰিছো আৰু ইয়াত মই পাসওয়ার্ডটো এন্টাৰ কৰি আছো লগইন আইডি আৰু পাসওয়ার্ডটো এন্টাৰ কৰাৰ পাছত এইটো সাইডে যেটো ক্যাপচা কোড দিয়া আছে আপুনি ক্যাপচা কোডটো সেম টু সেম এন্টাৰ কৰিব আৰু আপুনি লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পাছত অলপ সময় এড কৰিব লাগিব এই পেজটো ওপেন হৈ যাব এতিয়া আপুনি ইয়াত আপোনাৰ নাম দেখিবলৈ পাব আপোনাৰ লগইন আইডি শো কৰিব আৰু তলত চাওক তিনটা বক্স দিয়া আছে কাৰেন্ট পাসওয়ার্ড নিউ পাসওয়ার্ড আৰু কনফার্ম নিউ পাসওয়ার্ড এতিয়া যেটো আপুনি পাসওয়ার্ডৰে লগইন কৰিছিলে সেই পাসওয়ার্ডটো আপুনি চেঞ্জ কৰিব লাগিব প্ৰথমবাৰ তো ইয়াত আপোনাৰ এতিয়া যেটো আইডি পাসওয়ার্ডৰে আপুনি লগইন কৰিছিলে সেই পাসওয়ার্ডটো আপুনি প্ৰথম বক্সত আপুনি এন্টাৰ কৰিব আপোনাৰ যেটো মেছেজত আপোনাৰ পাসওয়ার্ড আহিব আপুনি সেই পাসওয়ার্ডটো আপুনি এন্টাৰ কৰিব সেই পাসওয়ার্ডটো মই এন্টাৰ কৰি আছো আৰু তলৰ বক্সটোত আপুনি এটা নতুন পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব মই আপোনাক এক্সাম্পল দেখুৱাই আছো আপুনি এনেকৈ এটা পাসওয়ার্ড ক্ৰিয়েট কৰি ল'ব মই পাসওয়ার্ডটো ক্ৰিয়েট কৰি আছো এতিয়া তো ফ্ৰেণ্ডছ আপুনিও স্ক্ৰিনত দেখুৱাই দিয়াৰ দৰে এনেকৈ এটা পাসওয়ার্ড ক্ৰিয়েট কৰিব আৰু আপুনি চেঞ্জ পাসওয়ার্ডত ক্লিক কৰিব ক্যাপচা কোডটো এন্টাৰ কৰাৰ পাছত চেঞ্জ পাসওয়ার্ডত ক্লিক কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব এইটো পেজত আপোনাৰ নাম আপোনাৰ ইমেইল আইডি আপোনাৰ এড্ৰেছ আপোনাৰ আইডি টাইপ আইডি নাম্বাৰ দিয়া থাকিব আৰু তলৰ যিখিনি অপচন আছে সেইখিনি আপুনি নিজে ফিল আপ কৰিব লাগিব ষ্টেট নেম ডিস্ট্ৰিক্ট নেম ইএলবি নেম ওয়ার্ড নাম্বাৰ অটোমেটিক আহি যাব আপুনি কেৱল সিলেক্ট কৰিব লাগিব আপোনাৰ যিখিনি ডিটেইলছ হয় সেইখিনি আপুনি নিজে সিলেক্ট কৰিব লাগিব আৰু তলত আপোনাৰ নাম আপোনাৰ ফাদাৰ্স নেম আপোনাৰ ৰেসিডেন্ট এড্ৰেছ আপোনাৰ মোবাইল নাম্বাৰ এখানে আপুনি নিজে ফিল আপ কৰিব পাৰিব আপোনাৰ বেংক একাউন্ট নাম্বাৰ বেংকৰ আইএফএসচি কোডটো আপুনি সঠিক এন্টাৰ কৰিব বেংকৰ আইএফএসচি কোডটো এন্টাৰ কৰাৰ পাছত আপুনি সাৰ্চত ক্লিক কৰিব সাৰ্চত ক্লিক কৰাৰ লগে লগে বেংক ব্ৰাঞ্চৰ নামটো অটোমেটিক আহি যাব ইয়াৰ পাছত আপুনি আপোনাৰ বেংক একাউন্ট নাম্বাৰ এইটো বক্সত এবাৰ এন্টাৰ কৰিব কনফার্ম বেংক একাউন্ট নাম্বাৰ ইয়াত আপুনি আকৌ এন্টাৰ কৰিব লাগিব আৰু বেংক একাউন্ট নাম্বাৰটো এন্টাৰ কৰাৰ পাছত আপুনি বেংকৰ পাছবুকৰ প্ৰথম যিখন পেজ হ'ব আপুনি সেইখন আপুনি স্ক্যান কৰি আপলোড কৰিব লাগিব মই আপোনাক দেখুৱাই আছো ইয়াত চাওক আৰু 2 নম্বৰ অপচনত দিয়া আছে আপুনি আপোনাৰ ফটো একপি স্ক্যান কৰি আপলোড কৰিব লাগিব তো যদি আপুনি মোবাইলত এপ্লাই কৰি আছে তেতিয়া হলে আপুনি আপোনাৰ মোবাইলৰ কেমেৰাৰে আপুনি ফটো ক্যাপচাৰ কৰি আপলোড কৰিব পাৰিব বেংকৰ একাউন্টৰ ফাৰ্স্ট পেজখন কিন্তু মনত ৰাখিব 100 কেবিৰ ভিতৰত হ'ব লাগিব আৰু আপোনাৰ ফটোৰ সাইজটো 50 কেবিৰ ভিতৰত হ'ব লাগিব যদি আপুনি মোবাইলৰ কেমেৰাৰে আপুনি ফটো ক্যাপচাৰ কৰে যদি এমবি বেছি হৈ যায় তেতিয়া হলে আপুনি প্লে ষ্টৰত গৈ সাৰ্চ কৰিব ফটোৰ সাইজ কমাব পৰা বহুত এপছ আছে আপুনি সেইবোৰ এপছৰ পৰা আপোনাৰ ইমেজ সাইজটো আপুনি কমাই আপুনি আপলোড কৰিব পাৰিব তো মই অলপ আগত স্ক্যান কৰি ৰাখিছিলো এতিয়া মই আপলোড কৰি আছো বেংক পাছবুক আৰু ফটো আপলোড কৰাৰ পাছত আপুনি এই বক্সত টিক মাৰ্ক কৰিব আৰু আপুনি এপ্লাইত ক্লিক কৰিব এপ্লাইত ক্লিক কৰাৰ পাছত অলপ সময় ওয়েট কৰিব লাগিব লগে লগে এনেকৈ এখন ৰিসিভ আহি যাব ইয়াত আপোনাৰ ৰেজিষ্টাৰ সাকসেসফুলি দেখুৱাব আৰু আপোনাক এটা ৰেফাৰেন্স নাম্বাৰ দিয়া হ'ব লগতে এপ্লিকেশন আইডি দিয়া থাকিব আপুনি পৰৱৰ্তী সময়ত এইটো আইডিৰে আপুনি এপ্লিকেশন ষ্টেটাস চেক কৰি চাব পাৰিব
এখন হৈছে এপ্লাই কৰা ৰিচিপ্ট আপুনি এখন স্ক্ৰীনশ্বট কৰি ৰাখিব বা আপুনি প্ৰিণ্টত ক্লিক কৰি PDF ফৰ্মেটত আপুনি ছেভ কৰি ৰাখিব পাৰিব বা আপুনি প্ৰিণ্টআউট কৰাই ল'ব আৰু মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ আপুনি সেইটো লিংকত ক্লিক কৰি এপ্লিকেশ্যন ID এণ্টাৰ কৰি আপুনি এপ্লিকেশ্যন ষ্টেটাছ চেক কৰি চাব পাৰিব তো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কালি আকৌ লগ পোৱাৰ আশাৰে আজি ইমানতে সামৰণি মাৰিলোঁ